ঐ ঐ কি কৈছে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈছোঁ যে আপোনালোকৰ চাগে বেকগ্ৰাউণ্ডটো দেখি বহুত বেছি লেতেৰা লাগিছে, বহুত বেছি মেচি লাগিছে। আৰু আগতে মই যিবোৰ ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাব। এতিয়া আমি ওলালোঁ চবে, ভণ্টি মই আৰু পাপা আমি ওলালোঁ। আৰু সেয়া ৰাস্তা ইমান বৰ এটা ভাল হৈ থকা নাই, আপোনালোকে দেখিছে। ইফালে টু লেন কৰি আছে। এইটো দবাই লৈ পেলাই এইটো দবাই থাকিলে এনেই ভুৰ ভুৰাই থাকিব। এইটো লাহেকৈ এইটো লাহেকৈ এৰি দি পেলাই এইটো দবাব লাগিব এনেকৈ। চাইকেল নিচিনাকৈ চাইকেল আৰু স্কুটিও কেনেকৈ হেৰি কৰে তেনেকৈ চাইকেল দেই। সেইটো দি পেলাই মানে বহুত জোৰছে পুৰা এইটো ষ্টাপ এইটো নেটলৈ আছে চাই পেলাই ষ্টাপ কৰিব। কোনটো আছিলে এইটো কৰি দিওঁ পুৰা দবাই দিয়ে। একদম এলাহ কৰিলে নহ'ব কিন্তু সেইটো মোৰ বৰ এলাহ লাগে, এইটো জুকি নাপাওঁ। শেষ হৈ গ'ল ইমান ভয়ানক। পুৰা দবাই দিয়ে। এইটোৱে মই ভৰি দিবলৈ মন নাযায়। পুৰা গছকি দিয়ে পাইছে কেনে পাইছে। আৰু এইটো হেৰি কৰিছা মোৰ মতে এইটো এৰি সেইটো ষ্টাইল একদম সেইটো একদম পুৰা ভৰি চলি থাকিব লাগিব। এইটো এৰিলে এইটো ষ্টাৰ্ট দিয়া লাহেকৈ। এইটো চাউণ্ডটো যাব লাগিব। কোনটো চাউণ্ড এই টুইটকৈ চাউণ্ড এটা কৰে যেতিয়া কি কবাই দে সেইটো এতিয়া কি কৈছোঁ ষ্টাৰ্টেই হোৱা নাই। চাবিটো দিয়া নাই। ক্লাছটো দবাই পেলাই ক্লাছটো দবাই পেলাইহে কৰে ন। দবাই ল'লে ভাল সেইকাৰণে মই গেৰত থাকিব পাৰিতো। মই ষ্টাৰ্ট কৰিবলৈ পাহৰি থাকিম পাই। এই ক্লাছটো লাহে এই দে নাই এইটো গিয়ে লগাই নাই। এক নম্বৰ গিয়ে লগাই পুৰা গছকি থৈছা নাই? গছকি থৈছোঁ। এক এতিয়া এৰি দিওঁ। এনেকৈ এনেকৈ আৰু ঐ ঐ কি কৈছে এইটো এৰিব লাগিব একো ন। মুচন দিব নাচাব এইটো ভৰিটো এৰি দিয়ে এইটো এৰি দিয়ে গছক নকৰিব গছক এৰি দিয়ে পাইছে দেই। নাই তুমি মুচন দিব নাচাবা গাড়ীখন শিকিব লৈছা নগছকিবা সেইটো কোনটো গছকিব নালাগে বাবা। ক্লাছডাল হেৰি কৰি পেলাই এৰি দিয়া ক্লাছডাল গছকি দিয়া বছ ৰৈ দিয়া বেগ নাই লাহেকৈ সেইটো এৰি দিয়া বহুত জোৰছে মাৰিছে। এবাৰ এইটো কষ্ট পাইছে যে কেলে এনেকৈ আকৌ মুচনটো দিছ সিদিনাখন বহুত ভালকৈ পাৰিছিলোঁ, আজিকালি গাড়ীটো বাজিছে যে কিয় লাহেকৈ চোৱা। এইটো এৰিলেহে হ'ব লাহেকৈ সেইটো বেছি নহয়। এই গাড়ীটো বাজিলে বেয়া লাগে। এইটো গছকি দিলে বেছি বাজিবই কেলৈ গছকি অকণমানে থ'ব লাগে এইটো এতিয়া আকৌ হেৰি ব্ৰেক মাৰি খাওঁ লাহেকৈ ব্ৰেকডাল লাহেকৈ জোৰছে নিয়ে দিছোঁ ক্লাছডাল ল'ব ক্লাছ দবালা হ'ব গ'ল নেকি নহয় এই হেৰিটো নাই হোৱা তেতিয়াহ'লে এইটো সেইটো নিউট্ৰেল আনিবগৈ লাগিব ন। তুমি মুচন হ'লে নাচাবা তুমি এইটোকে কৰি থাকাচোন অকণমান যাব আকৌ এৰি দিয়া আকৌ যাব এৰি দিয়া এনেকুৱা কি গাড়ী চলাব নাচাবা তুমি মাত্ৰ মুচনটো চোৱা লাহেকৈ তাৰপৰা নুঘূৰাবি এক নম্বৰ গিয়াৰে। তো ফাইনেলি গাইজ বহুত বেছি পাপাৰ পৰা গালি খোৱাৰ পাছত যেনে তেনে মানে মই গিয়েৰ চেঞ্জ কৰিব পাৰিলোঁ আৰু 1ৰ পৰা 2 2ৰ পৰা 3 তেনেকৈ যেনে তেনে অলপমান মাথাটোত সোমোৱাই ল'লোঁ। আৰু ইমান বেছি গালি খাইছোঁ নহয় গাড়ী শিকোঁতে মানে আগতে যেনেকৈ মোক পঢ়াইছিলে ন, পঢ়াওঁতে যিমান গালি খাইছোঁ তেনেকৈ আকৌ গালি খালোঁ মই গাড়ী শিকোঁতে। সেয়াই আৰু অলপমান পাৰিলোঁগৈ চলাব আৰু এবাৰ দুবাৰ যদি চলাওঁ তেতিয়া আৰু অলপমান পাৰফেক্ট হ'ব বুলি মই ভাবিছোঁ। আৰু লাষ্টলৈ মানে অলপমান পাৰিলোঁগৈ, মোৰ তেনেকুৱা নিজৰে ফিল হৈছে। আৰু আপোনালোকেও চাওকচোন। আনিব লাগিব দেই নহ'লে
জানো এইটো বস্তু কিন্তু লাহে লাহে দিয়া কৃষ্ণ কৃষ্ণ আমাৰ দুইজনীৰে গাড়ী শিকা হৈ গ'ল মই আগতে অলপ শিকিছিলোঁ আৰু সেইটো কাৰণে মই ভণ্টিতকৈ বেছিকৈ পাৰিলোঁ দিয়কচোন আৰু এইখন ফিল্ডতে শিকিছিলোঁ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈছোঁ যে আপোনালোকৰ চাগে বেকগ্ৰাউণ্ডটো দেখি বহুত বেছি লেতেৰা লাগিছে বহুত বেছি মেচি লাগিছে আৰু আগতে মই যিবোৰ ভিডিঅ' বনাইছিলোঁ সেইবোৰৰ মোৰ বেকগ্ৰাউণ্ডটো বেলেগ আছিল আপোনালোকে চাগে ভাবিছে কিয় এইটো বেকগ্ৰাউণ্ড বেলেগ হৈ গ'ল এতিয়াতো লকডাউন হ'বই আৰু বেছিদিন নাই আমি একচুৱেলি থাকোঁ যোৰহাটত মানে কি যোৰহাটত পঢ়ি আছোঁ আৰু যোৰহাটৰ ঘৰত আমি থাকি পেলাই পঢ়োঁ আৰু এতিয়া মই আহিছোঁ মাজুলীলৈ একচুৱেলি মোৰ অৰিজিনেল ঘৰ হয় মাজুলী আৰু মাজুলীত আহিছোঁ মই থাকিবৰ কাৰণে লকডাউনত টাউন চাউনবোৰত বেছি হেৰিটো পৰে চ' সেইটো কাৰণে মই আহিলোঁ মাজুলী কিন্তু মাজুলীত কি হৈছে ঘৰ চৰ ভাঙি থোৱা আছে আমাৰ এতিয়া নতুনকৈ ঘৰ বনাই আছে ইয়াতে তো সেইটো কাৰণে আমি এতিয়া সৰু ঘৰ এটাতে থাকিব লগা হৈছে এইটো চাংঘৰ হয় আৰু ইয়াতে আমি আছোঁ গোটেই বস্তু চস্তু গোটেই এটা জেগাতে মানে হেৰি কৰি থোৱা আছে সেইটো কাৰণে বহুত বেয়া লাগিছে ইয়াতে চোফাৰ পৰা ধৰি বিচনা চিচনা চব উল্টা পুল্টা হৈ আছে সেইটো কাৰণে আপোনালোকে প্লিজ মাইণ্ড নকৰিব আৰু এইকেইদিন মই ইয়াতে ভিডিঅ' বনাম আৰু যেতিয়া লকডাউন খতম হৈ যাব তাৰপিছত যেতিয়া কৰোণা খতম হ'ব তেতিয়া মই আকৌ ভাল বেকগ্ৰাউণ্ডত আপোনালোকক ভিডিঅ' বনাই পেলাই দেখাম মই ফ্লিপকাৰ্টৰ পৰা কি বস্তু অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক সেইবোৰ দেখাম আপোনালোকে বস্তুকেইটা চাই গৈ থাকক আৰু মই ফাৰ্ষ্টত দেখাইছোঁ এনেকুৱা এটা বক্সত আহিছিলে এইটো মই এবাৰ খুলি চালোঁ আৰু এটা পাৰ্চেল অহাৰ পাছত কোনোবা ৰখি থাকিব পাৰে নেকি আৰু নোৱাৰে ন আৰু তাতে এতিয়া লকডাউন মানে কি এতিয়া পূৰা বন্ধ যে চব সেইটো কাৰণে বস্তুবোৰ অহাও দেৰি হৈছে গোট খাওঁতে বহুত বেছি দেৰি হৈ গ'লগৈ সেইকাৰণে মই খুলিয়ে দিলোঁ আৰু এইটো হৈছে গুড ভাইবছৰ ফেচ ৱাছ হয় হানিৰ ফেচ ৱাছ হয় মই ইউজ কৰি চাইছোঁ বহুত ধুনীয়া হয় আৰু ইয়াৰ স্মেলটো বেছিকৈ মোৰ বেছি ভাল লাগিছে ইয়াৰ আগত মই ৱাওৰ এটা ফেচ ৱাছ ইউজ কৰিছিলোঁ মোৰ ইমান এটা বেছি ভাল নালাগিলে সেইটো প্ৰডাক্ট ইউজ কৰি পেলাই এইটো মোৰ ভাল লাগিছে আৰু আপোনালোকৰ লিংকবোৰ তলত দি দিম আপোনালোকে চাই ল'ব সেইটো মোৰ ভাল লাগিছে আৰু কম প্ৰাইচত আপোনালোকে বহুত ভাল এটা বস্তু পাব আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ পাছত এনেকুৱা এটা বক্সত আহিছিল এই বক্সটো মই খুলি দেখাই আছোঁ মই কৈছোঁৱেই মই নিজে এবাৰ খুলিলোঁ কিন্তু এই চব বস্তু আৰু নেক্সট আহিছে এইটো হৈছে এইটো এটা চপাৰ হয় আৰু চবেই চিনি পায়েই চপাৰ আৰু ইয়াত ইয়াত আপোনালোকে পিঁয়াজ নহৰু কিবাকিবি সেইবোৰ মানে গুড়ি কৰিব পাৰিব বহুত ভাল হয় মই কাৰণে এইটো লৈছোঁ আৰু বেলেগত মই চাইছিলোঁ বহুত দাম বেলেগ শ্বপিং এপবোৰতো চাইছিলোঁ কিন্তু তাতে ইমান ভাল নাছিলে মানে কি বহুত মানে বস্তুটো বহুত বেছি দাম আছিল সেইটো কাৰণে মই লোৱা নাছিলোঁ আৰু বিশালতো মই এদিন পাইছিলোঁ এইটো 300 আছিল কিন্তু মই এইটো পাইছোঁ 150 মানে 119 আছিল খালি ডেলিভাৰী চাৰ্জৰ সৈতে 150 হৈ গৈছে আৰু ভাল লাগিব এইটো বস্তু বহুত বস্তুখিনি আছে চব কৰিব পাৰিম ইজিলি আৰু ইয়াৰ পাছত আৰু এটা বস্তু মই অৰ্ডাৰ কৰিছিলোঁ এইটো ইয়াৰ পাছত কি আছে আপোনালোকে চাব এইটো হৈছে এটা বাউল হয় মই নুখুলাৰ আগতে আপোনালোকক কৈয়ে দিলোঁ এইটো এটা বাউল হয় এনেকুৱা গ্লাছৰ এইটো বহুত জৰুৰী হয় আৰু এতিয়াতো পূৰা লকডাউন আহি আছে ন বস্তু চস্তু বনাবতো লাগিবই তো ইয়াতে প্ৰেজেণ্টেশ্যন কৰিম তো এইটো আনিছোঁ আৰু এইটো মই এফৰ্ডেবল প্ৰাইচতে পাইছোঁ এইটো 149 লিখা আছিলে ডেলিভাৰী চাৰ্জৰ সৈতে এইটো 181 হৈছে এইটো ভৰাই লওঁ
আৰু ইয়াৰ পাছত মই এটা লৈছিলোঁ আয়ুৰৰ এটা স্কিন ট'নাৰ আৰু এতিয়াতো পূৰা স্কিন কেয়াৰ ল'বলৈ মানে লোৱাটো মানে জৰুৰী হয় আৰু তাতে আমি এতিয়া বন্ধ চন্ধ পাইছোঁ ধুনীয়াকৈ নিজৰ স্কিনটোতো কেয়াৰ ল'বই লাগিব সেইটো কাৰণে মই এইটো ট'নাৰ লৈছোঁ এইটো আয়ুৰৰ ট'নাৰ হয় এইটো মই এফৰ্ডেবল প্ৰাইচতে পাইছোঁ আৰু আপোনালোকৰ যদি লাগে তেতিয়াহ'লে এইটো ট'নাৰ আপোনালোকে ল'ব পাৰে আৰু ট'নাৰ কেতিয়া ইউজ কৰি মই কৈ দিছোঁ ইয়াতে আপোনালোকে ফেচ ৱাছ কৰিব ফেচ ৱাছ কৰাৰ পাছত আপোনালোকে মুখখন ভালকৈ শুকুৱাৰ পাছত শুকুৱাব হেৰি কৰিব তাৰ কাপোৰ এখনে হেৰি কৰিব তাৰপিছতে ট'নাৰ ইউজ কৰিব ট'নাৰৰ পাছত আপোনালোকে মইশ্চাৰাইজাৰ বা যিকোনো ক্ৰীম আপোনালোকে ইউজ কৰিব পাৰিব মানে ট'নাৰটো হাইড্ৰেট কৰি ৰাখে মুখখন সেইটো কাৰণে ট'নাৰটো বহুত জৰুৰী হয় আৰু ইয়াৰ পাছত মই এনেকুৱা ব্ৰ'চিলৰ গ্লাছ অৰ্ডাৰ কৰিছিলোঁ আৰু দোকানতো পায় খালি বহুত বেছি দাম হয় সেইটো কাৰণে ভাবিলোঁ অৰ্ডাৰ কৰিলে কম দামতে পাম এইটো চব আৰু এইটো ষ্টাইল ভাল লাগে ইয়াতে আমি জুচ খাব পাৰিম জুচ দিলে বহুত ধুনীয়া লাগে এইটো গ্লাছত সেইটো কাৰণে মই এইটো আনিছোঁ আৰু বহুত বেছি পাতলা হয় ধুইও ভাল লাগিব সেইটো কাৰণে মই এইটো আনিছোঁ চ' এয়া আছিল মই আজি ফ্লিপকাৰ্টৰ পৰা ইমানখিনি বস্তু আনিলোঁ আৰু আপোনালোকক দেখালোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব এই ভিডিঅ'টো যোৰহাটৰ ঘৰত থাকোঁতে বনোৱা ভিডিঅ' হয় আৰু মই ভাবিলোঁ ইয়াৰ লগতে মই এড কৰি দিম এইটো ভিডিঅ' আৰু আপোনালোকে চাবচোন গুড আফটাৰনুন গাইজ আজি আমি আম খাম বছৰৰ প্ৰথমটো আম আৰু আম খাই মজা লাগে আৰু এতিয়া পূৰা ৰ'দ দি আছে আমি এতিয়া আম খাম ব'লক ব্লক 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 সেয়া আমি আম লৈ লৈছোঁ খাইংগে ওপৰলৈ যাওঁ এতিয়া ওপৰলৈ উঠি আহিলোঁ দেখিছেনে ইমান চোকা ৰ'দ দি আছে ইয়াতে আমি বহিম আমি এতিয়া নামাজ পঢ়িম ৰোজা খুলিব লাগে মই এতিয়া দিন দুপৰত আম খাই আমি এতিয়া ৰোজা ভাঙি দিম আৰু আমি কি কৰিম বুলি ভাবি আছোঁ জানে সি তাহাঁতৰ ঘৰৰ আমটো দেখিছে সেই আমটো এতিয়া আমি এইটো যদি খাই বেছি ভাল লাগে তেতিয়াহ'লে সেই আমটো লাহেকৈ আমি ছিঙিম সেই আম কাটি আছে তোমাৰ নামটো কৈ দিয়া ভণ্টি কৈ দিয়া এই মোৰ ভণ্টি আৰু তুমি আৰু এই মোৰ কাজিন হয় নামটো কোৱা আকৌ নমস্কাৰ মোৰ নাম শ্ৰীমতী ক মোৰ নাম এতিয়া মই কথা এটা কৈ লওঁ দেই আগতে যে নাম সোধে নাই তেতিয়া আমি নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিচা ভগা এনেকৈ কৈছিলোঁ আপোনালোকে কৈছিলে নাই বাৰু অঁ সেইটো হোৱা হ'লে খাব পাৰিলোহেঁতেন মই নোৱাৰোঁ খাব ইমান টেঙা জাকাচি মানুহে পাৰিছিলে খাব এতিয়া মই কথা এটা কৈছোঁ মই বাৰু ASMR ভিডিঅ' বনাওঁ নেকি মানে বেছি নবনাওঁ এটা বনাম নেকি বাৰু কওকচোন যদি মানে বনাব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব দুটাই কমেণ্ট কৰিলেও যথেষ্ট আহেহে তিনিটা কমেণ্ট তাৰে দুটাই কৰিলে মই এটা কৰিম আমাৰ আম চাম কটা হৈ গ'ল তাৰপিছত আমি আমো খাই আছোঁ কথাও পাতি আছোঁ আৰু এনেও আৰু ছোৱালী তিনিজনী বা দুজনী গোট খালে আৰু সেই জেগাকণ কেনেকুৱা হৈ থাকিব লাগে আৰু পূৰা চিঞৰ বাখৰ কথা ইমানেই কথা ওলায় আমাৰ কথা মানে খতমেই নহয় তো আজিৰ ভিডিঅ' এয়াই আছিল যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে এটি নতুন ভিডিঅ' লৈ আহি আছোঁ